Good morning. আৰু কি খবৰ ভাই লগ বহুত দিনৰ মূৰৰ আজি অসমীয়া এটা ভিডিঅ' বনাই আছোঁ। আজি হ'ল আপোনাৰ বুধবাৰ। ইয়াতে অলপমান ভালেই দিনবোৰ ভালেই চলি আছে। ৰাতিপুৱা এতিয়া 10টা বাজে। ভাৰতত বোধহয় এতিয়া 9টা বাজিব নহয়, ভাৰতত 8:30 বাজিব পাৰে চাগে। বৰষুণ পৰং হৈছিল, কিন্তু ৰাতিপুৱাতে অলপমান পৰিছে বৰষুণ। পৰাৰ পাছত এতিয়া একদম পুৰা ৰ'দ আহিছে। ৰ'দ আহিছে এতিয়া, আৰু মানে কি কয়, বৰষুণ পৰা নাই এতিয়া, কিন্তু আৰু বৰষুণ হ'ব। এইটো বৰষুণৰ বতৰ চলি আছে। আৰু আপোনালোকৰ কি খবৰ? বাংলাদেশত দেখোন বিৰাট হাংগামা চলি আছে এতিয়া। এতিয়া কলকাতাৰ যে মমতা বেনাৰ্জী সি কৈ আছে, যদি মানে লাগে তেলে আমি ইয়াতে শৰণ দিম। ঠিকেই আছে, কথাটো ভাল, বেয়া নহয়। কিন্তু যদি কোনোবা অহাৰ পাছত যদি বাংলাদেশ অলপমান ঠিক ঠাক হৈ যায়, তাৰপিছত আকৌ সিহঁতক পঠাই দিব লাগিব। ঘৰত যাওঁ বুলি ভাবি আছো। ঘৰত ছেপ্টেম্বৰত যাওঁ বুলি ভাবি আছো, কিন্তু ছেপ্টেম্বৰৰ আগতে এটা কফি দোকান খুলিম বুলি ভাবি আছো ইয়াতে। চাওঁ আৰু কি হয়। ডুবাইও যাওঁ বুলি ভাবি আছো। ক'ত যাওঁ? বহুতে ল'ৰা ছোৱালী মোক সুধি আছে, আপোনাৰ ঘৰ ক'ত, আপোনাৰ নামটো বেলেগ। একচুৱেলি মোৰ ঘৰ হ'ল ধূপধৰাত। মোৰ ঘৰটো হ'ল ধূপধৰাত। আৰু মোৰ নামটো চেঞ্জ কৰিছো। মানে চেঞ্জ কৰাৰ মানেটো হ'ল একোৱেই নাই, জাষ্ট চেঞ্জ কৰিলো। আৰু চেঞ্জ কৰা যাব নামটো, এনেকা হেৰি নহয়। আৰু চেঞ্জ কৰিম পাছত। মই ৰাভা হয়, ৰাভা। আৰু মই থাকোঁ বাহিৰত, বিদেশত থাকোঁ। বিজনেছ কৰি আছো ইয়াতে। চ' এতিয়া বৰ্তমান মই কফি খাবলৈ আহিছোঁ। চাওক, কফি বুজিছে নে নাই? এই কফিটো হ'ল ইয়াতে এনেকুৱাই কফি খায় চবেই। যিমান মানুহ ইয়াতে বহি আছে, চব এনেকুৱাই কফি খায়, বুজিছে নে নাই? গৰম কফি খুব কম মানুহে খায় ইয়াতে, কিন্তু চবেই এনেকুৱাই কফি খায়। কফি আছে ইয়াতে, বৰফ আছে, বৰফ আৰু গাখীৰ। আপুনি বিনা গাখীৰতো খাব পাৰে, গাখীৰেদিও খাব পাৰে। তো বৰ্তমান হ'ল এইটো গাখীৰ দি, এইটো কয় এটা কাফে চুও বুলি কয়। কাফে চুও মানে গাখীৰ, মানে গাখীৰৰ কফি, কাফে চুও বুলি কোৱা হয়। তাৰপিছত য়েছ, বঢ়িয়া। চালা, মই যে ৰুমত, যে ঘৰতে আছো, মই যে ঘৰটোত ভাড়া লৈছোঁ, 4তলা বিল্ডিং ভাড়া লৈছোঁ। এটা 4টা ফ্ল'ৰ আছে, 13টা ৰুম আছে। কেলা ভাড়াত লৈছোঁ মই। ভূত আছে কেলা তাতে।
আর আমি তাতে ইংলিছ মই তাতে এটা ইংলিছ চেণ্টাৰো খুলিছোঁ ইংলিছ চেণ্টাৰ খুলিছোঁ কিন্তু এজন এটা ছাত্ৰই এটা ভূত দেখা পাইছে কিমান সঁচা কিমান মিছা সেইটা গম নাপাওঁ কিন্তু কয় সি এটা ভূত দেখা পাইছে আৰু কিন্তু সঁচাকৈ আৰু মই এই 4 দিন আগতে মই এটা এনেকৈ কিবা এটা দেখা পাইছিলোঁ মানে কিবা এটা শ্বেডৰ নিচিনা মই কিবা এটা দেখা পাইছিলোঁ তো মই ভাবিছোঁ আছে কাৰণ কি আমাৰ অসমত মই বহুতবাৰ ফেচ কৰিছোঁ আমাৰ গাঁৱতেই পাহনক মই বহুতবাৰ লগ পাইছোঁ আৰু হয় সঁচাকৈ হয় তো মই ইমান ভয় নকৰোঁ কিন্তু মোৰ তোলা ৰাখি যে নামত তোলা ৰাখি কিন্তু একচুৱেলি বাৰ্ড জন্মৰ হেৰি কৰিব গ'লে মোৰ জেমিনি হয় চ' তোলা ৰাখি কেতিয়াবা দেখা পায় তেনেকুৱা অলৰাইট মই বেলেগ এজনৰ কোনোবা মানুহ একজনৰ ৰখি আছোঁ মই চ' আহি আছে okay so thank you very much for watching this video bye bye